এনেকুৱা এই স্কুলৰ যিবিলাক এতিয়া মোৰ মনত কিছুমান কথা আহি পৰিছিল। সেই কথাখিনিয়ে মই তোমাৰ আগত ব্যক্ত কৰিব ওলাইছোঁ। যদি কিবা ভুল হয় তেতিয়াহ'লে ছাত্ৰলৈ চাহিদ তুজামুল ৰেজুৱান আগুৱাই যোৱা পিছ মুহুকি নাহিবা নামি লতাৰ দৰে বগাই যোৱা তেতিয়াহে তুমি নিশ্চয় পাবা শেষ শিখৰত জিলিকিব তৰা হয় তুমি ধ্ৰুৱ তৰা লগতে জিলিকিব জীৱন দাতাৰ নাম আৰু জিলিকিব তোমালোকৰ বিদ্যালয়ৰ নাম সেয়েহে তোমালোকলৈ উচৰ্গা কৰি আশীৰ্বাদ আমাৰ ধন্যবাদ। আমি ইয়াৰ পিছতে আমাৰ পৰৱৰ্তী কাৰ্যসূচীলৈ আগবাঢ়ি যাম। ইয়াৰ পিছৰ কাৰ্যসূচীত আছে অভিভাৱকৰ দুআষাৰ। মই অভিভাৱকসকলক অনুৰোধ জনাম যাতে তেওঁলোকৰ ফালৰ পৰা দুআষাৰ শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। আজিৰ সভাৰ সভাপতি মহোদয় আৰু উপস্থিত সভাপতিৰ চেয়াৰমেন মহোদয় আৰু আমাৰ হাইস্কুলৰ আব্দুল্লাহ ছাৰ আৰু শিক্ষক শিক্ষয়িত্ৰীসকললৈ মই আন্তৰিক শুভেচ্ছা আৰু ছাত্ৰ ছাত্ৰীসকললৈ মই বেছি কথা ক'বলৈ নাযাওঁ যে আজি আমাৰ তিনিজন এই অঞ্চলৰ কৃতিক ছাত্ৰ যেনেকৈ আমাৰ দেশৰ বা এই স্কুলৰ নাম কঢ়িয়াই আনিছে যেনে বা এইটোৰ ছাত্ৰ ছাত্ৰীসকল আছে তেখেতসকললৈ মোৰ আন্তৰিক শুভেচ্ছা যাতে তেখেতসকলে এনেকৈ তোমালোকক আন্তৰিক আৰু শুভেচ্ছা জনালোঁ। আৰু আমাৰ এই স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকলে বহুত কষ্টৰ বিনিময়ত আজি এই ছাত্ৰ ছাত্ৰীসকলে বা তুজামুলক আৰু চাহিদ আহমদে ৰিজৱান হকে সিহঁতে এই অঞ্চলৰ নাম আৰু স্কুলৰ নাম কঢ়িয়াই সিহঁতে দেখিবলৈ সক্ষম হৈছে। আজিলৈ সামৰণি। পিতৃ শামসুল হক দেৱলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমি তাৰ পিছৰ কাৰ্যসূচীলৈ আগবাঢ়ি যাওঁ। আমাৰ পিছৰ কাৰ্যসূচীত আছে আমাৰ ধ্ৰুৱতৰা যমুনামুখ অঞ্চলৰ গৌৰৱ কীৰ্তি ছাত্ৰ তিনিগৰাকী দুআষাৰ। তেওঁলোকে তেওঁলোকৰ অভিজ্ঞতা পৰ্যায়ত সফলতা অৰ্জন কৰিছে। তাৰ অভিজ্ঞতা তেওঁলোকৰ সেই যাত্ৰাৰ বিষয়ে দুআষাৰ যদি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত শ্বেয়াৰ কৰে তেতিয়াহ'লে আমাৰ ছাত্ৰ ছাত্ৰীসকলো যথেষ্ট উপকৃত হ'ব। মই তেওঁলোকক পুনৰবাৰ অনুৰোধ জনাইছোঁ মঞ্চলৈ আহি তেওঁলোকে যাতে দুআষাৰ চিৰকৃতজ্ঞ হৈ ৰওঁ। আৰু এই বিদ্যালয়ৰ মই ভৱিষ্যত আছে আৰু ছাত্ৰ ছাত্ৰী এনেকুৱা সৰ্বভাৰতীয় পৰীক্ষাত অৱতীৰ্ণ হৈ সুনাম কঢ়িয়াই আনে তাৰ মই কামনা কৰিছোঁ। আৰু লগতে এই সভাত উপস্থিত অতিথিবৃন্দ আৰু শিক্ষক শিক্ষয়িত্ৰী আৰু গাৰ্জেনসকলকো মই অভিনন্দন। মেইন কি অফ ছাকচেছ কণ্টিনিউটি। তোমালোকে প্ৰথমত পাৰফৰ্মেঞ্চ বেয়া হ'ব পাৰে কিন্তু কণ্টিনিউটি কেতিয়াও ব্ৰেক নকৰিবা। পাৰ্জাভাৰেঞ্চ হাৰ্ডৱৰ্ক এইটোটাই মানে কি বুলি মই ক'ব পাৰোঁ ছাকচেছৰ কাৰণে। আৰু ইমানখিনি কৈ মই মোৰ সমগ্ৰ সামৰণি মাৰিছোঁ। প্ৰথমতে নমস্কাৰ সকলোলৈ। মই তুজামুল হক এইখন স্কুলৰে 2018-19 বৰ্ষৰ ছাত্ৰ। আৰু ভালকৈ পঢ়িবা। চাহিদে জানো কিছু মুখস্থ বিদ্যা কেতিয়াও নকৰিবা। এইটো মুখস্থ বিদ্যা তোমালোকে আগতে পিছতকৈ গম পাবা। পিছত এইটো কেতিয়াও কাম নহয় লাগিব। যদি তোমালোকে এতিয়া যি বুজিবা ক্লাছ 9-10ত যিবিলাক ছায়েন্সৰ ছাবজেক্ট আছে এইবিলাকে ক্লাছ 11-12ত তোমালোকে এইবিলাকে পাবা, বেছি একো নাপাবা। টিচাৰসকলৰ কথা বহুত ষ্টুডেণ্টে নুশুনিব পাৰে কিন্তু লাষ্টত তোমালোকে গম পাবা টিচাৰসকলে যিটো কথা কয় বহুত মূল্যৱান কথা।
বহুত মূল্যৱান কথা এইটো লাষ্ট আমিও গম পোৱা নাছিলোঁ তেতিয়া, কিন্তু এতিয়া আমি এইটো ষ্টেজত আহি গম পাইছোঁ যে টিচাৰসকলক চকু মুদি ফ'ল' কৰিব লাগে, যি কয় তেওঁলোকে। মই যে এচাৰ আজান দিয়ে নহয় নেকি, এচাৰ আজানৰ পিছত ভাত খাই মই টোপনি গুচি গৈছোঁ। এটা মানে মই ছ'চিয়েল এক্সামৰ আগৰ দিন ৰাতি 11টালৈকে বহিছোঁ, মোৰ ক্লাছ 10লৈকে এইটো ৰেকৰ্ড আছিল। কিন্তু মই পিছত এইটো মোৰ এইটো মানে এইটো এটা মানে গোল ছেট কৰি ল'বা, আৰু সেইটোৱে মানে পুৰা দৃঢ়ভাৱে যে এইটো ছেট কৰিছোঁ আৰু এইটো মানে চেঞ্জ হৈ যাব তেনেকুৱা একো নহয়। একোৱে তোমাক বাধা দিব নোৱাৰে, এইটো কথা জানি ল'বা। একোৱে বাধা দিব নোৱাৰে লাইফত। কেতিয়াও কিবা বস্তু তোমাৰ আহিছে তাৰমানে এইটো তোমাক বেটাৰ কৰিব আৰু কিবা কৰিব পাৰোঁ আমি। এইখিনি কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। বিদ্যা নিকেতন যমুনা নামৰ ছাত্ৰ আছিলোঁ। সভাত উপস্থিত মুখ্য অতিথিবৃন্দ আৰু যমুনামুখ জাতীয় বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল, ধন্যবাদ আমাক শুভেচ্ছা জনোৱাৰ বাবে। মোৰ ক'বলগীয়া একো নাই, কাৰণ শ্বাহিদ আহমেদ আৰু তুজামুল হকে সকলোখিনি কথা কৈয়ে দিছে। ধন্যবাদ।